বন্ধুসকল টিপাম দেৱী থানলৈ গৈছোঁ। দেৱী থানলৈ উঠি আছোঁ এতিয়া, গৈ আছোঁ এতিয়া টিপাম দেৱী থান চাবৰ কাৰণে। চব বন্ধুসকল চাৰিওফালে পাহাৰৰ মাজত আৰু চাৰিওফালে বাগানৰ মাজত এই থানখন অৱস্থিত। এয়া দেৱী থানলৈ উঠিবৰ কাৰণে চিৰি। মই আধামান আহিছোঁ নেকি, আৰু আধা আছে উঠিবলৈ। বন্ধুসকল দেখুৱাইছোঁ আপোনালোকক দেৱী থান। টিপামত আছে এই দেৱী থানখন। দুইটা মোৰ বৰ পুত্ৰ সৰু পুত্ৰ দুইটা আহিছে, কেমেৰা সন্মুখলৈ আহিবলৈ লাজ কৰে। ওপৰলৈ গৈ আছোঁ ওপৰলৈ। পৰ্যটক বহুত আহিছে, পৰ্যটকৰ ভিৰ হৈছে। যিহেতু শাৰদীয় বতৰত সকলোৱে নহয় কিবা এটা উপভোগ কৰিবলৈ মন যায়। আমিও তাত ব্যক্তিক্ৰমী নহয়, গতিকে বন্ধুসকল আমিও আহি আছোঁ। ভাগৰি গৈছোঁ মই শৰতৰ এই হিম চেঁচা বতৰতো মই নামি গৈছোঁ ওপৰলৈ উঠিবলৈ। আৰু কিমান দূৰ আছে নাজানো। উঠি আছোঁ থানলৈ, আহি আছোঁ চিৰিৰ ওপৰত। দূৰণিত সৌখন চাগে টিপাম গাঁও, দূৰণিত টিপাম গাঁও দেখিছোঁ। দেখিছেনে বন্ধুসকল? এয়াই উঠিছোঁ ওপৰলৈ। দূৰণিত সৌৱা দিহিং যেন কাষতেই থকা যেন অনুভৱ হৈছে। পথাৰ এয়া থান পালোহি, এইখনেই থান। এয়াই ৰাজধানী টিপাম, বুৰঞ্জীয়ে পৰখা এই টিপাম। দেওশাল পৰ্বতেই বৰ অসম গঢ়োতা চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহত ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুং চুং খাম বৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰিছিল। আহোম ৰাজত্ব পাতনি মেলিছিল ইয়াতে। মোৰ ৰ'দৰ প্ৰখৰ পোহৰত ফটো লোৱাত কিছু অসুবিধা হৈছে বন্ধুসকল, তথাপিতো আপোনালোকক দেখুৱাইছোঁ। এয়া ৰাজধানী টিপাম। টিপামৰ এই মনোমোহা পৰিৱেশ উপভোগ কৰি মই নিজে অত্যন্ত সুখী অনুভৱ কৰিছোঁ আজি। আৰু এতিয়া মই তললৈ নামিম। তললৈ নমাটো চিন্তা হৈছে এতিয়া মোৰ নিজৰ কাৰণে, যিহেতু মোৰ ভৰিৰ বিষ আছে। মই এতিয়া তললৈ নামিছোঁ। পৰ্যটকৰ ভিৰ। মই পৰ্যটকসকলৰ ফটো লোৱা নাই যদিও আপোনালোকক কৈছোঁ ভিৰ হৈ আছে ইয়াতে। যিহেতু শাৰদীয় বতৰ, সকলোৱে হেঁপাহ পলাই উপভোগ কৰিবলৈ আহিছে কিছুক্ষণ। আমিও আহিছোঁ তেনেদৰে। নামি আহিলোঁ বন্ধুসকল, তললৈ আহিলোঁ। হ'ব মোৰ গাড়ী চাব আপোনালোকে। টিপামৰ এই থানখন দেখুৱালোঁ। জীৱনত ইমানকেইটা বসন্ত পাৰ কৰালোঁ, কিন্তু ইমান খটখটিয়ে ওপৰলৈ উঠি পোৱা নাছিলোঁ। আজি উঠিলোঁ, ভাল অভিজ্ঞতা এটা হ'ল। দেখুৱালোঁ আপোনালোকক, লগতে ময়ো উপভোগ কৰিলোঁ। ধন্যবাদ থাকিল।